হেল্ল' এভৰিৱান, সকলোকে মোৰ চিম্পলছ ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালেই চাগে ন? মোৰো ভালেই বাৰু। আচলতে আজি মই মোৰ মাৰ ঘৰলৈ যাম, গতিকে আপোনালোকক লগতে লৈ যাম। আপোনালোকে চাই থাকিব। আৰু এয়া মই এইযোৰ পিন্ধি গৈছোঁ কাপোৰ, পাছত ভালকৈ দেখুৱাম বাৰু। গতিকে চাওঁ ব'লক। হেল্ল' এভৰিৱান, মই ঘৰ আহি পালোহি। এয়া আচলতে ভণ্টিয়ে চাহ বনাইছে। অকল 4টা আছে হাঁহ, কেইটা নিলে? অঁ, এইবোৰ জলকীয়া পুলি দেউতাই লগাইছে। নিজৰ জেগাডোখৰলৈ আহিলে ভালেই লাগে ন, নিজৰ জন্ম জেগাডোখৰ। আজি আচলতে বতৰটো বৰ ধুনীয়া, বৰ ফৰকাল আজি বতৰটো ন। মা চাহ কৰিবিনে? মোক দেখাব নালাগে, এনেকৈ কৈ থকাই দেখাই দিয়া। চাহপাত দিবি নে কি? কমাই দিব। এইজোপা হৈছে মানি প্লেণ্ট। এইবোৰ ফুল 9টা বজাত ফুলে, 9 o'clock বুলি কয়। এয়া কুকুৰা এজনী, বেঙেনা গছ। এয়া দেখিছেনে, এইখন স্কুলতে মই ক্লাছ নিম্ন শাখাৰ পৰা মই ক্লাছ 6লৈকে পঢ়িছিলোঁ। আৰু এইখন হৈছে মই ক্লাছ 6ৰ পৰা হাই ছেকেণ্ডেৰীলৈকে পঢ়া এখন স্কুল হৈছে দিয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়। ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ স্কুটিত থৈ আহিবলগীয়া হৈছিলে। এয়া হৈছে ফুডভিলা। আচলতে ঠাণ্ডা এটা খাবলৈ মন গ'ল, গতিকে ঠাণ্ডা এটা কিনিবলৈ ইয়াত সোমাইছিলোঁ। আচলতে মাৰ ঘৰলৈ অলপ সময়ৰ কাৰণে গৈছিলোঁ, অলপ সময়ৰ কাৰণে, বেছি টাইমৰ কাৰণে যোৱা হোৱা নাছিল। অলপ বস্তু কিনিবলগীয়া আছিলে, সেই বস্তুখিনি কিনি আনিবলৈ গৈছিলোঁ। ভাবিলোঁ ঘৰতো সোমাই যাওঁ, গতিকে ঘৰলৈও গৈছিলোঁ আৰু বস্তুখিনি কিনিবলৈও গৈছিলোঁ। অলপ সময় বেছি টাইম থকা নহ'ল, অলপ টাইম থকা হ'ল, গতিকে সকলোখিনি দেখুৱাব নোৱাৰিলোঁ। বেলেগ এদিন গ'লে আপোনালোক সকলোকে দেখুৱাম ঘৰৰ পৰিৱেশ। গতিকে যদি অকণ কিছু মুহূৰ্ত আপোনালোকৰ কাৰণে থৈ দিছিলোঁ, ভিডিঅ' কৰি থৈছিলোঁ, গতিকে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব চাই। তেনেহ'লে মোৰ ভিডিঅ'টো আজিলৈ সামৰিছোঁ, কাৰণ বেছি দীঘল হ'লে নিজৰে চাই ভাল নালাগে। ময়ো বেছি দীঘল ব্লগিং চাই ভাল নাপাওঁ, শ্বৰ্টকৈ হ'লেই ভাল পাওঁ। কিন্তু আপোনালোকে কেনেকুৱা মই নাজানো, চবৰেতো বেলেগ বেলেগ ন। কিছুমানে দীঘলকৈ ভাল পায়, কিছুমানে ছুটিকৈ ভাল পায়। আচলতে এডিটিং কৰোঁতে অলপ দিগদাৰ হয়, মোবাইলটো ইমান বেছি GB নহয়, গতিকে যিমান পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে আশা কৰিছোঁ আপোনালোক সকলোৱে আদৰি লয় মোৰ চেনেলটোত। বাকী সেয়াই, গতিকে আপোনালোকে মোক লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল বাটনটো প্ৰেছ কৰি দিব।